নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কালি পঠাই দিয়া ভিডিঅ'টো তোমালোক চাইছানে? চাবা, এবাৰ দুবাৰ তিনিবাৰ যিমানবাৰ বুজি নোপোৱা সিমানবাৰে চাই থাকিবা। যেতিয়ালৈকে বুজি নোপোৱা তেতিয়ালৈকে চাই থাকিবা, ঠিক আছে? আৰু আজি আমি আৰু এটা ভিডিঅ' দিয়াৰ চেষ্টা কৰিছোঁ। এইটো আছে কি অনুশীলনী 2.1। কালি আমি কি কি শিকিছিলোঁ? বহুপদ কাক বোলে, চলক, সহক, ধ্ৰুৱক, তাৰপিছত বহুপদৰ পদ কোনবিলাক, তাৰপিছত বহুপদৰ নাম, পদ হিচাপত, ঘাত হিচাপত বা মাত্ৰা হিচাপত এইবোৰ কথা শিকিছিলোঁ। তাৰ ওপৰতে এইটো অনুশীলনী আছে, অনুশীলনী 2.1, ঠিক আছে? 1 নম্বৰ কি কৈছে আমাক? তলৰ কোনকেইটা ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয়, তোমাৰ উত্তৰ যুক্তি দিয়া। অৰ্থাৎ ইয়াৰে কোনকেইটা বহুপদ হয় আৰু কোনকেইটা বহুপদ নহয় আমাক বাছনি কৰিব দিছে, ঠিক আছে? ইয়াত বিশেষ কৰিব লগা একো নাই, আমি চাব লাগে, চাই পেলাই আমি যিখিনি জানো তাৰ ওপৰত চিন্তা কৰি আমি ক'ব লাগে যে আচাৰ্য এইটো বহুপদ হয়, এইটো নহয়। হয়টোৰ বিশেষ আৰু যুক্তি দিব নালাগে, যিটো নহয় সেইটো আমি যুক্তি দিব লাগিব কিয় নহয়, ঠিক আছে? 1 নম্বৰটো কি আছে আমাৰ? 4x² - 3x + 7, এইটো আমাৰ বহুপদ হয়। চলক আছে, সহক আছে, ধ্ৰুৱক আছে, আৰু চলকৰ যিটো সূচকটো কি আছে আমাৰ? 2, 2টো পূৰ্ণ সংখ্যা হয়, গতিকে এইটো এটা কি হ'ব? বহুপদ হয়। আৰু এটা কৈছে কি বহুপদটো হয় কিন্তু এটা চলকযুক্ত। ইয়াত চলক কি কি আছে চোৱা, x 2 জেগাত আছে, থাকক 2 জেগাত, কিন্তু এটাই আছে নাই, x আছে, yটো ইয়াত নাই, গতিকে এটা চলকযুক্ত বহুপদ হয়। 1 নম্বৰটো কি হ'ব? এটা চলকযুক্ত বহুপদ হয়, ঠিক আছে? তোমালোকৰ 1 নম্বৰত আহিলে বিশেষ কৰিব আৰু একো নাই, ইয়াতে লিখিবা যে এটা চলকযুক্ত বহুপদ হয়। যদি নহয় তেতিয়া কি লিখিবা? এটা চলকযুক্ত বহুপদ নহয়। এইটো কি আছে? y² ৰুটটোক আমি বৰ বিশেষ গুৰুত্ব দিব নালাগে, এইটো কি আমাৰ কাৰণে এটা ধ্ৰুৱক। ইয়াৰ মান যিমানেই হওক 1.14 তেনেকুৱা এটা মান আছে ইয়াৰ, এইটো পিছত পাবা তোমালোকে। মানটো আমাক নালাগে, ৰুটটো মানে ৰুটটো, আৰু এইটো এটা ধ্ৰুৱক। আমি গুৰুত্ব দিব লাগিব চলকটোৰ ওপৰত। চলক y আছে, ঠিক আছে, ইয়াত x আছিলে, ইয়াত y আছে, সেইটোলৈ বিশেষ আমাৰ একো কথা নাই। ইয়াৰে সূচক কি আছে? আমি কি দেখা পাইছোঁ? 2। তোমালোকে কিতাপখন মেলি ল'বা, একেবাৰে ভিডিঅ'টোত স্পষ্ট নহ'ব পাৰে, গতিকে কিতাপখন ওলাই ল'বা ভিডিঅ'টো চোৱাৰ লগে লগে, ঠিক আছে? 2 আছে, 2টো পূৰ্ণ সংখ্যা তোমালোক ভালদৰে জানা, গতিকে এইটো কি হ'ব? আমাৰ এটা চলকযুক্ত বহুপদ হ'ব, ঠিক আছে? 3 নম্বৰটো চোৱা, 3 নম্বৰটোত কি আছে? 3 সহক, ঠিকে আছে। ইপিনে আছে চলক কি ইয়াতে চোৱাচোন, মই কৈছিলোঁ নহয় সেই আগৰ ভিডিঅ'টোত যে x y z থাকিব, তাৰ উপৰিও আমাৰ p q r s t থাকিব পাৰে কেতিয়াবা। ইয়াতে কি আছে আমাৰ? চলক t, √t, এইটো কি? √t বুলি কোৱা হয়, অৰ্থাৎ মূল চিহ্নৰ ভিতৰত আছে। কালি এটা বুজাই দিছিলোঁ মই, যদি সূচকীয় ৰূপত নিয়া হয় t টু দি পাৱাৰ কি হ'ব? হাফ হ'ব। t টু দি পাৱাৰ হাফ হ'লে হাফটো আমাৰ পূৰ্ণ সংখ্যা নহয়, গতিকে সূচকটো পূৰ্ণ সংখ্যাটো হোৱা নাই। পূৰ্ণ সংখ্যা হ'লেহে বহুপদ হ'ব। কালি কৈছিলোঁ, মনত আছে নাই? এবাৰ চাই ল'বা আগৰ ভিডিঅ'টো, এইটো চোৱাৰ আগে আগে সেই ভিডিঅ'টো লাগিলে চাই ল'বা। t টু দি পাৱাৰ হাফ, ঠিক আছে? গতিকে এইটো কি হ'ব? আমাৰ এটা চলকযুক্ত বহুপদ নহয়। 4 নম্বৰটো চোৱা, y + 2/y, y ঠিকে আছে, সূচক একো নাই মানে কি? 1, 2/y, yটো ওপৰত গ'লে কি হ'ব? y টু দি পাৱাৰ -1 বা y ইনভাৰ্স 1 বুলি ক'ম, গতিকে -1, y টু দি পাৱাৰ -1 হ'লে কি হ'ব? -1 পূৰ্ণ সংখ্যা নহয়, গতিকে 4 নম্বৰটো y + 2/y এটা চলকযুক্ত বহুপদ নহয়। এইটো বহুপদ হয় কিন্তু এটা চলকযুক্ত নহয়। x এটা চলক, y এটা চলক, z এটা চলক, 3টা চলক আছে ইয়াতে। কৈছিলোঁ নহয় x y z এইবিলাক চলক হিচাপত ব্যৱহাৰ কৰিব পাৰি, গতিকে এইটো বহুপদ হয় যদিও আমাক প্ৰশ্নত কি কৈছে? এটা চলকযুক্ত, গতিকে এটা চলকযুক্ত বহুপদ নহয়, ঠিক আছে? এইখিনি বুজি পাইছা? তোমালোক লিখি ল'বা বহীত। 2 নম্বৰটোত আহা, মই অলপ দৌৰাদৌৰি কৰিছোঁ, কিয়? ভিডিঅ'টো বহুত দীঘল হৈ যায় তাৰমানে, ঠিক আছে? বহুত MB হয়, পঠাই দিবলৈ সমস্যা হয়, সেইকাৰণে অকণমান মই লৰালৰিকৈ কৈছোঁ দেই। 2 নম্বৰ, তলৰ প্ৰতিটোৰে x² সহগ লিখা। কি আছে আমাৰ? এইটো 2ৰ 1, 2 + x² + x, ইয়াতে x², এইটো x² আছে নাই? x² সহগটো আমি লিখিব লাগে, এইটো মই লিখি দিছোঁ আগতীয়াকৈ। তলৰ প্ৰতিটোৰ x² সহগ লিখা। কিমান আছে? 2 + x² + x, এই x² আগত একো নাই মানে কি? 1 আছে, গতিকে ইয়াৰ কি হ'ব? 1 হ'ব উত্তৰ। x² সহগ = 1। দ্বিতীয়টো চোৱা, 2 - x² + x³ মাইনাছ একো নাই মানে কি আছে ইয়াতে? মানে 2 প্লাছ ব্ৰেকেটৰ ভিতৰত -x²,
এক্সৰ আগত একো নাই মানে কি আছে 1 আগপিনে এটা মাইনাছ চিন আছে গতিকে -1 হ'ব ইয়াৰে উত্তৰ অৰ্থাৎ x স্কয়াৰ সহগ কিমান হ'ব -1 ঠিক আছে ঠিক তেনেকৈ তোমালোক বাকিবিলাক কৰাৰ চেষ্টা কৰিবা মই কিটা লিখি লোৱা নাই তোমালোকে ঘৰত চাবা দুটা মই কৰি দিলো দুটা তোমালোকে চিন্তা কৰিবা x স্কয়াৰ হওক কি হ'ব তেতিয়া হলে π/2 x স্কয়াৰৰ বাওফালে যিখিনি আমাৰ সংখ্যা হওক বা কিবা আখৰ থাকে a b c থাকে পাই থাকে যি থাকে এই চলকটোৰ বাওফালে যিখিনি বস্তু থাকিব এইটো হ'ব আমাৰ সহগ গতিকে কিমান হ'ব π/2 ইয়াতে চোৱা x আছে x স্কয়াৰ আছে নেকি নাই তাৰ মানে কিমান 0 * x স্কয়াৰ গতিকে x স্কয়াৰ সহগ কিমান হ'ব ইয়াতে একো নাই মানে 0 ঠিক আছে এতিয়া আমাৰ আহা 4 নম্বৰটো 3 নম্বৰটো মই হিটো পেজত লিখিছো অলপ পিছত কৈ আছো 4 নম্বৰটো কি আছে তলৰ বহুপদবোৰৰ মাত্ৰা কালি আমি আলোচনা কৰিছিলো মাত্ৰা কি চলকৰ উচ্চতম যেটো ঘাত হিটো হৈ যাব সেই বহুপদটোৰ মাত্ৰা ইয়াতে আছে আমাৰ কিমান 5x³ 4x² আছে নাই প্লাস 7x ক্লিয়াৰ হৈছে 5x³ প্লাস 4x² প্লাস 7x সকলোতে x আছে xৰ পাৱাৰ বা সূচক ইয়াত 3 আছে ইয়াত 2 আছে ইয়াত কিমান আছে 1 কোনটো আটাইতকৈ ডাঙৰ 3 গতিকে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব 3 উত্তৰ লিখি দিছো মাত্ৰা সমান 3 বুজি পাইছা খালি সূচক কেইটা চাব লাগে আমাৰ চাই পেলে কোনটো ডাঙৰ সেই ডাঙৰ সংখ্যাটোই হ'ব মাত্ৰা 4 - y² এনেকুৱা ইটোও বহুপদ এনেকৈ থাকিব পাৰে কেতিয়াবা 4 - y² ইয়াত চলক এটাই আছে y আৰুটো নাই গতিকে y ৰ ওপৰত কিমান আছে এটো 2 গতিকে মাত্ৰা সমান কিমান হ'ব 2 ঠিক আছে তেনেকৈ আৰু ইয়াতে আছে তোমালোক এই দুটা ঘৰত কৰিবা নিজে কৰিবা কৰি 3 আৰু 4 এই দুটা কৰি পেলে ফটো মাৰি মোৰ হোৱাটছআপত যেটো মোৰ নিজৰ মোবাইল নাম্বাৰ নিজৰ হোৱাটছআপ আছে গ্ৰুপত নিদিবা কিন্তু মোৰ হোৱাটছআপত পঠাই দিবা মই চাম ঠিক আছে আৰু এই উত্তৰবিলাক গৃহকাৰ্যবিলাক পোৱাৰ পিছতে আৰু পিছৰ ভিডিওটো পঠাম মই ভিডিও পঠাই থাকিম তোমালোক নচোৱাকে থাকিবা হেতু কেনেকুৱা কথা হ'ব গতিকে এই 3 আৰু 4 গৃহকাৰ্য কৰি মোক অহাকালিৰ ভিতৰত পঠাই দিবা ঠিক আছে এই তোমালোকৰ গৃহকাৰ্যবোৰ পোৱাৰ পিছত মই নেক্সট ভিডিওটো বনাম নেক্সট আমি 2.22 গণিতবিলাক কৰি দিম ঠিক আছে এতিয়া আমি আহো 5 নম্বৰত তে কিমান 5 নম্বৰ কি দিছে আমাক প্ৰশ্নটো পঢ়ি চোৱা তোমালোকে কিতাপত পঢ়ি লবা ভালদৰে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপৰ্ব শ্ৰেণী বিভাজন কৰা অৰ্থাৎ ইয়াতে আমাৰ কি আছে ৰৈখিকো আছে দ্বিঘাতো আছে ত্ৰিঘাতো আছে নাই হেবিলাক মোক বাছি উলিয়াব দিছে অৰ্থাৎ আমি এইখিনি কালি যে ভিডিওটো এইখিনি আমি বুজি পাইছো নাই এইখিনি যদি আমি বাছনি কৰি উলাব পাৰো তেতিয়ালে আমি গম পাম কি মই বুজি পাইছো তোমালোকে তেনেকৈ চিন্তা কৰিবা ঠিক আছে পাছৰ একটো কি দিয়া আছে আমাৰ x² + x এটো কি হ'ব ইয়াতে কিমান আছে এটো 2 কিমান হ'ব দ্বিঘাত x - x³ এটো কি হ'ব আমাৰ ঘাত কিমান 3 গতিকে ত্ৰিঘাত ঠিক আছে তে পাছৰ 1 নম্বৰ 2 নম্বৰ মই কৰি দিলো এতিয়া তোমালোকে নিজে কৰাৰ চেষ্টা কৰিবা 3 নম্বৰটো কিমান আছে ইয়াতে y ইয়াতে 1 আছে y 2 অৰ্থাৎ 2 টো ডাঙৰ গতিকে এটো কি হ'ব দ্বিঘাত হ'ব এটো কিমান হ'ব আমাৰ 1 ঘাত আমি নকওঁ কি কম ৰৈখিক বুলি কম এটো কি হ'ব আমাৰ ৰৈখিক ঠিক তেনেকৈ 5 6 7 এই তিনটা তোমালোকে নিজে চিন্তা কৰি উত্তৰ লিখি দিবা অৰ্থাৎ গৃহকাৰ্য কি থাকিল 4 3 আৰু 4 গৃহকাৰ্য থাকিল চিন্তি লোৱা 5 6 7 ভিডিওটো আকৌ এবাৰ শুনিবা শুনি পেলে কি গৃহকাৰ্য দিছো তোমালোকে চিন্তি লবা চিন্তি কৰা আজি ৰাতি আৰু কালি দিনটোৰ ভিতৰত সময় পাবা কৰি পেলে পঠাই দিয়া সেই ভিডিওখিনি পোৱাৰ পিছত তোমালোকৰ এই উত্তৰখিনি পোৱাৰ পিছত মই নেক্সট যেটো ভিডিও ইয়াৰ পিছত 2.2 গণিতবিলাক আমি কৰাৰ চেষ্টা কৰিম 2.2 কৰাৰ চেষ্টা কৰিম তাৰ আগতে আমি জানিব লাগিব কি বহুপদৰ শূন্য এটো কি আছে বহুপদৰ শূন্য zeros of a polynomial এই পাঠটো তোমালোকে পঢ়ি থবা অহাকালি মই যেটো পিছৰ ভিডিও বনাম সেই ভিডিওটোত আৰু এটো বুজাই দিম তোমালোকক বহুপদৰ শূন্য কি শূন্য কেনেকৈ উলিয়ায় বা বহুপদৰ মান কাক কয় মান কি বস্তু কালি অকমান কৈছিলো তথাপি আকৌ ভালদৰে এটা ভিডিওত মই বুজাই দিয়াৰ চেষ্টা কৰিম
ঠিক আছে এইখিনি পঢ়ি থবা আগতীয়াকৈ এবাৰ পঢ়ি থবা তেতিয়া মোৰ ভিডিঅ'টো যেতিয়া চাবা সুন্দৰকৈ বুজি পাবা তাৰপিছত আমি সেই ভিডিঅ'টোতে 2.2 এই গণিতবিলাক কৰাৰ চেষ্টা কৰিম ঠিক আছে নমস্কাৰ